हेलो बंधुসকল সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅলৈ মই আজি আপোনালোকক মই এটা বাগান খুলিছো আমাৰ ঘৰৰ ছাতৰ ওপৰত আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ থাকক ভিডিঅ হৈছে যে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেল এলোভেৰা গছজোপা সৰু সৰু কণমানি গছ পুলিবোৰ ওলাইছে আৰু ইফালে চক আর পিছত কি এইটো হৈছে কলা জামুকৰ গছ তাৰ পিছত কি এইফালে চাব বেঙেনা আৰু ভেন্দি লগতে লগাইছিলো আৰু এইফালে হৈছে বিলাহীবোৰ বৰ্তমান খাই হেক আৰু আমাৰ বেটি মানে একদম চিঙি কেঁচাটোৱে চিঙি পেলাই দিয়ে এইফালে বেঙেনা আৰু এইটো হৈছে বগা জলকীয়া গছ পুলি যেহেতু পানী একদম ইয়াত মানে জিমান দিলৰ মানে পানী শুকাই যায় হেতুৰ কাৰণে মানে একদম কেনেকুৱা দেখিবলৈ কেনেকুৱা দেখিছে সব এইফালে লাগিছে কণমানি বেঙেনা তাৰ পিছত কে ইয়াত দেখিছেনে বাৰু এইটো হৈছে পিয়াজ তাৰ পিছত কে নতুনকে কি পুলি ওলাইছে ময়ো নাজানো দেই ডাঙৰ হলে বাৰু জানিম বাৰু তাৰ পিছত কে এইটো হৈছে চেৰি গছ আজিলৈকে ময়ো চোৱা নাই চেৰি কেনেকুৱা কিন্তু মই অনলাইন অৰ্ডাৰ কৰিছো চেৰি গছ তাৰ পিছত কে এইটো হৈছে বগা জলকীয়া টিয়াত কণমানি বিলাহী ধৰিছে আৰু বহুত বিলাহী খালো বৰ্তমান এতিয়া শেষ হ'ব হৈছে আৰু মৰিছে সব তাৰ পিছত কে এইটো হৈছে মোৰ বগা জলকীয়া একে ঠাইতে মানে তিনি জোপা লগাইছো অলপ হৈছে আৰু খালোৱে দুবাৰমান চিঙি খালো আৰু এতিয়া বেছি হোৱা নাই তাৰ পিছত কে এইটো হৈছে লেটেকুলিখিয়া থাকে যে নাম মই নাজানো লেটেকুলিখিয়া থাকে ভিতৰত মানে বগা তাৰ পিছত কে ওপৰটো মানে কলা মই নামটো নাজানো কোনোবাই জানে যদি জনাব দেই একদম সেম লেটেকু ভিতৰটো কিন্তু বাহিৰটো কলা আৰু তাৰ পিছত কে ইয়াত লগাইছো ধান জলকীয়া পুলি আৰু আদা এটো হৈছে তাৰ পিছত কে ইয়াত নতুনকে ধান জলকীয়া পুলি ৰুইছো হুৱা নাই একদম কণমানি আছে ইয়াত তিনিজোপা ইয়াত এজোপা তাৰ পিছত কে এইটো হৈছে ধান জলকীয়া পুলি তাৰ পিছত কে এজোপা হৈছে কি বুলি কয় বাদাম মানে মুফলি আমিতো বাদামে কওঁ মানে হিন্দীত মুফলি আৰু এইজোপা গছ তাৰ পিছত কে এইফালে চাইছনে কমলা টেঙা গছজোপা লগতে ৰুই থৈছো এইটো দুপৰ টেঙা পাত এইটো তাৰ পিছত কে বেঙেনা গছ লগতে নহৰু আছে নহৰু দেখুৱা বাৰু এইজোপা নহৰু আৰু ইফালে আছে নহৰু ওলাব নে নোলাই নাজানো মাৰ্চ মাহত চাম বাৰু ওলাই নে নোলাই তাৰ পিছত কে এফালে ভেন্দি শুকাই গৈছে ইয়াতো আছে নহৰু গছ তাৰ পিছত কে আপনা এনা আছে ইদে এনা বেলাংতে বান্ধে এইজনী মানে ৰাংগলি পাউডাৰ একদম হোলি খেলি আহিছে ওপৰত এইটো হৈছে পদিনা নকলে আপোনালোকে চিনিয়ে পাব তাৰ পিছত কে এজোপা হৈছে মোৰ নেমু টেঙা গছ ঘৰৰ পৰা নেমু আনি দিছিলে অসমৰ পৰা তাৰে গুটি লগাই থৈ মানে এইটো পুলি এজোপাহে ওলাইছে আৰু ইমান কষ্ট কৰি চাইছেনে বহুত কষ্ট কৰি এজোপাহে ওলাইছে ভোট জলকীয়াও আনি দিছিলে বৰ্তমান কিন্তু ভোট জলকীয়া আৰু নোলালে অনলাইন অৰ্ডাৰ কৰিছিল মানে অনলাইন অৰ্ডাৰত জানে আৰু একদম ঠক খালো তাৰ পিছত কে এজোপা হৈছে মোৰ মধুৰিআমৰ গছ মধুৰিআম বহুত লাগিছিলে খাই মানে এতিয়া বৰ্তমান দুটাহে আছে এইফালে এটা তাৰ পিছত কে এইফালে এটা এইটো আমি চিঙি খোৱা এইবোৰ তাৰ পিছত কে ইয়াতো ৰুইছো ধান জলকীয়া গছ পুলি খুতৰা শাক এটা ওলাইছে আৰু তাৰ পিছত কি এইটো বিলাহী এজোপা কি বিলাহী নাজানো মই ভাবিছো সৰু বিলাহীটোৱে হ'ব
তাৰ পিছতকে ইয়াতো হৈছে পুদিনা মানে গৰমৰ দিনত পুদিনা একদমেই বহুত দৰকাৰী আৰু কিনিবলৈ একদম বহুত ৰেট ইয়াত সেইটোৰ কাৰণে মানে ঘৰতে ৰুইছোঁ মানে পানীহে মেইন আৰু ইয়াত পানীও বৰষুণো নিদিয়ে বহুত কষ্ট ইয়াত দেই তাৰ পিছত ইয়াতো ধান জলকীয়া পুলি একদম মাটি শুকাইহে এতিয়া আকৌ পানী ঢালিব লাগিব তলত দেখাব গ'লে মানে একোৱে নাই দেই একোৱে নাই মানে ৰঙালাও গছবোৰ আছে তলত ৰঙালাও ফুল সেইবোৰ আছে আৰু অমিতা এইবোৰ আছে তাৰপিছতকে এইফালে চাব মহীয়া কিবা সজিনা গছ মানে এই এজনীক চাইছেনে বালিৰি কেনেকুৱা খাব লৈছে টিংকিৰিয়া হে এন্না পণ্ডৰা তাৰ পেহীয়েকে খাৰু আনি দিছে কাইলে আলহী আহিছে তাৰ পেহীয়েকে একদম খাৰু আনি দিছে যে পিন্ধি থৈছে আৰু দেই ভুতনি হৈ আছে এজনী দেই একদম মাটিত ধুলি মাটিত খেলি খেলি জানে আৰু সৰু সৰু বাচ্চাবোৰ একদম মানে মনে মনে নাথাকে ধুলি মাটিত খেলি অৱস্থা নাই হাই কৈ আছে এনেকুৱা ধুলি মাটিত খেলি এতিয়া আকৌ হাত ভৰি ধুই মুখ চুখ ধুই ৰেডি কৰিব লাগিব একদম মানে বিউটি পাৰ্লাৰ বিউটি পাৰ্লাৰ এইফালে চাইছেনে গালত চক ৰংগলী পাউডাৰ কেনেকৈ লগাইছে পিংক পিংক এইফালে ধুলি মাটি বন্ধুসকল হ'ব বাৰু ভিডিঅ' ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' পাবলৈ লগ পাম আমি নেটি ভিডিঅ'লৈ আজিলৈ ইমানেই সকলো ভালে থাকক সুস্থ থাকক বাই